পৰীক্ষা চলি থাকিলে কি হ'ল মেট্ৰিক পৰীক্ষা শেষ নহয় জলদি কৰি আছোঁ কামে নাই অসম চৰকাৰে ইমান ঢিলা বুলি ভবাই নাছিলোঁ আজিকালি মেট্ৰিক হান ইমান ডাঙৰ পৰীক্ষা এটা চলি আছে আৰু ই ক'ত কি কৰি আছে তই যোগালী কৰি আছোঁ কি যোগালি আছে তই মেট্ৰিক পৰীক্ষা পঢ়িব নালাগে তই তই পঢ়িবি এৰি মছলা মাৰত লাগছে যদি মেট্ৰিক পৰীক্ষা চলি থকা তই কাম কৰিবি আছে মেট্ৰিক পৰীক্ষা চলি থাকিলে কি হ'ল মেট্ৰিক পৰীক্ষা শেষ নহয় পঢ়ি থাকিব লাগে তই এইখিনি টাইমত ইমান ডাঙৰ পৰীক্ষা এটা তই এইখিনি দুদিন কাম নকৰিলে নহয় নেকি হেৰি গণিত পৰীক্ষাটো নহয় বুলি ভাবিছিলোঁ কিবা পৰীক্ষাটো হ'ল ফাদিল হোৱাৰ পৰা পৰীক্ষাটো হ'ল বিজ্ঞানটো ইমান কষ্ট কৰি পঢ়িলোঁ বিশ্বাস কৰা যে এতিয়া ভাত নাখাওঁ পেট ভৰে ভোক আধা পুৰি গোটাই ভাত খাই বেছি ভাত খালি ঘুমটি লাগে ভাত নাখাওঁ তেতিয়াও বিজ্ঞান ভাত নাখাওঁ বিজ্ঞান পৰীক্ষাটো দিম বুলি ভাবিলোঁ ৰাতিপুৱা জোতা টোতা মাৰি ওলাই গাড়ী চাৰি ৰখি আছোঁ তাৰপিছত গম পালোঁ যে পৰীক্ষা ফাদিল বিজ্ঞানখন যি হ'ল অসমীয়াটো ইমান দীঘল কুৱেশ্যন এনচাৰগিলা ৰচনাগিলা মুখস্থ কৰিলোঁ ৰাতিৰ দিনো ৰাতিপুৱাই পৰীক্ষাত 2 দিনমান আগত গম পালোঁ যে হেৰি অসমীয়াও ফাদিল পৰীক্ষা পিছে দিলে 30 তাৰিখক লাগি আমি এতিয়া পৰীক্ষাৰ কাৰণে কিমান ৰৈ থাকিম কাম কৰিব লাগে আমাৰ মাৰ অসুখ হৈ আছে অসমীয়াটো যি হ'ল তাৰপিছত জিঅ'গ্ৰাফীৰ কাৰণে ইমান পঢ়িলোঁ মেপ চেপ চালোঁ তাৰে কেইদিনমান আগত গম পালোঁ যে জিঅ'গ্ৰাফীও ফাদিল চব ফাদিলে হৈ থাকে আমিতো বহি থাকিব নোৱাৰোঁ বেমাৰ ইফালে পইচা লাগে আমিতো বহি থাকিব নোৱাৰোঁ আগৰ পঢ়াগিলাও পাহৰিলোঁ এতিয়া কি পঢ়িম কি নপঢ়িম লাগিছে মাথাটো খেলাই তথাপি কি কৰিম পৰীক্ষা 1 ঘণ্টামান আগতে পঢ়িম ইমান কষ্ট কৰি কি লাভ এনেওতো আমি ইমানত কষ্ট কৰিলোঁ এতিয়া পৰীক্ষা নহ'লে মেট্ৰিকৰ কাৰণে পঢ়িব ইচ্ছা নহয় আজি কি বিজ্ঞান ফাদিল কালি কি অসমীয়া ফাদিল কালি কি জিঅ'গ্ৰাফী যা পঢ়িব ইচ্ছা নহয় আৰু অসম চৰকাৰে কামে নাই দি অসম চৰকাৰে ইমান ঢিলা বুলি ভবাই নাছিলোঁ আজিকালি চিচি কেমেৰা যুগ উৰা প্ৰশ্ন পাৰে চিচি কেমেৰা লগাই থৈ দিব লাগে অসম চৰকাৰ ইমান ঢিলা নে এতিয়া নহয় ঘৰত বহি কাম নাই যা মছলাই মাৰি থাকোঁ আমি হ'লেও তই পঢ়ি থাকিব লাগে যিয়ে নহওক পৰীক্ষাটোতো হ'বই পৰীক্ষাই শেষ নহ'ব পৰীক্ষা শেষ হোৱাতে বছৰ লাগি যাব পৰীক্ষা বুলি ঘৰত বহি থাকিলে নহ'ব নহয় মাৰ বেমাৰ হৈছে ইফালে ইমান হেৰি কৰি কাম নাই বুজিছোঁ